নমস্কাৰ কেৰিয়াৰ চইছ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। উজ্জ্বলা বিনামূলীয়া গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ পাব। 3টা চিলিণ্ডাৰ কেনেকৈ পাব এই ভিডিঅ'টোত কৈ দিম, চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যিটো আছে উজ্জ্বলা যোজনাৰ আণ্ডাৰত যিহেতু লকডাউন হৈ আছে, চ' 3 মাহৰ কাৰণে বিনামূলীয়াকৈ গেছ দিয়া হ'ব। চ' কেনেকৈ দিয়া হ'ব, ইয়াৰ কাৰণে আপোনাৰ যি একাউণ্ট আছিলে সেই একাউণ্টত পইচা ভৰাই দিয়া হ'ব, যিটো উজ্জ্বলা আঁচনিৰ যুগত লিংক হৈ আছিলে। চ' মোৰলৈ যিটো SMS আহিছে মই সেইটো দেখাই দিছোঁ। ইয়ৰ একাউণ্ট নাম্বাৰ 755 দিছে, যিহেতু মোৰ একাউণ্টত 755 দিছে, বাট আপোনাৰ একাউণ্টত হয়তো বেলেগো দিব পাৰে, যিহেতু আপোনাৰ যি গেছ এজেঞ্চিটোত যিটো আপোনাৰ এৰিয়াটোত যিটো গেছৰ যিটো প্ৰাইচটো সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ একাউণ্টত পইচা সোমোৱাই দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আপুনি 3 মাহৰ কাৰণে একচুৱেলি ফ্ৰী পাব, যিটো এপ্ৰিল মে' জুন মাহৰ কাৰণে 3টা সকলোবিলাক ডিটেইলছ ভিডিঅ'টোত গম পাম। যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাট ইয়াৰ কাৰণে আপুনি গেছ চিলিণ্ডাৰ এতিয়া যিহেতু বুক কৰিব লাগিব। কেনেকৈ বুক কৰিব, যদি আপোনাৰ একাউণ্টত ইতিমধ্যে এইটো SMS আহিছে বা পইচাটো সোমাইছে, তেন্তে আপুনি বুক কৰিব পাৰিব চিলিণ্ডাৰটো। নতুবা তাৰ আগতে যদি বুক কৰে আপোনাৰ নিজৰ পইচাই তেতিয়া দিব লাগিব। বাট এইটো যেতিয়া পইচাটো সোমাইছে তাৰপিছত আপুনি 3টা প্ৰচেছত বুক কৰিব পাৰিব। হয়তো অনলাইন কৰিব পাৰিব, অফলাইনো কৰিব পাৰিব। অফলাইন কৰিবলৈ আপুনি আপোনাৰ যিটো এজেঞ্চিটো হয় আপুনি তাৰ এজেঞ্চিটোত কল কৰিলে হৈ যাব। এজেঞ্চিটোত কল কৰিলে তেওঁলোকে এটা নাম্বাৰ দিব, প্ৰত্যেকৰে কাৰণে বেলেগ বেলেগ ধৰি লওক হয়। চ' আপুনি ফোন কৰি পিনি বুক কৰিব পাৰিব। ছেকেণ্ড কথাটো হ'ল কিছুমান এপ আছে, এপৰ যোগেদি আপুনি কৰিব পাৰিব। যদি আপোনাৰ ইণ্ডান হয় বা HP হয় বা ভাৰত গেছ হয়, চবৰে কাৰণে 3টা এপছ আছে। আপোনালোকে প্লে' ষ্ট'ৰত গ'লে ডাউনলোড কৰিব পাৰিব। ধৰি লওক মই ইণ্ডনটোৰ কাৰণে এপটো দেখাই দিছোঁ, এনেকুৱা ধৰণৰ এপ হয়। চ' এপটোত আপুনি ফাৰ্ষ্ট লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰা মাত্ৰকে আপুনি নিজৰ কাৰণে একচুৱেলি চিলিণ্ডাৰ টাইপটো চিলেক্ট কৰিব পাৰিব, যিটো কেনেকুৱা চিলিণ্ডাৰ হয়। ধৰি লওক 14.2 kg বা 5 kg। চ' প্ৰাইচটো থাকিব, LPG ID থাকিব, ডিষ্ট্ৰিবিউটৰ নেম থাকিব, প্ৰিফাৰেড ডেলিভাৰী টাইমটো থাকিব, কনজিউমাৰ নাম্বাৰটো থাকিব, নেম এড্ৰেছ সকলোবিলাক ইয়াত থাকিব। তাৰপিছত আপুনি অৰ্ডাৰ কৰিব লাগিব। যিহেতু এইটো ডেলিভাৰীটো কিছুমান জেগাত একচুৱেলি ডেলিভাৰী হৈছে, ধৰি লওক কিছুমানৰ একেবাৰে যদি আপোনাৰ ওচৰতে হয় তেন্তে আপুনি নিজে ধৰি লওক আনিব পাৰিব। বাট কিছুমান জেগাত একচুৱেলি এতিয়া লকডাউনৰ কাৰণে যিমান পাৰে তেওঁলোকে ডেলিভাৰী কৰিছে, গেছটো ডেলিভাৰী কৰি আছে। চ' আপুনি এড্ৰেছ ৱাইজ আপোনাৰ ঘৰলৈ এইটো পাই যাব। বাট আপুনি যদি হোৱাটছএপ যোগেদিও আপুনি এইটো বুক কৰিব পাৰিব। হোৱাটছএপ যোগেদি বুক কৰিবলৈ যিহেতু ইণ্ডিয়ান গেছৰ এটা নাম্বাৰ আছে, যিটো মোৰ অলৰেডি ছেভ হৈ আছে, মই সেইটোকে আপোনালোকক দেখাই দিছোঁ, যিটো অফিচিয়েল বিজনেছ একাউণ্ট হয়। চ' ইয়াত আপুনি এটা SMS কৰি পিনি আপুনি বুক কৰিব পাৰিব। ইয়াৰ কাৰণে যিটো SMSটো কৰিব লাগিব, যিটো মোবাইল নাম্বাৰ হয় 75888824। মই আকৌ কৈ দিছোঁ যে 75888824। ভিডিঅ'টো যদি শেষলৈকে চাইছে আপুনি নাম্বাৰটো পাইছে, তাত আপুনি ছেভ কৰিব। ছেভ কৰি আপুনি ৰিফিল কৰিব স্লেছ দি পিনি আপোনাৰ যিটো কনজিউমাৰ আইডিটো দি পিনি, ধৰি লওক এইটো কনজিউমাৰ আইডিটো দি পিনি আপুনি পঠাই দিব পাৰিব SMSটো। যেতিয়া SMSটো পঠাই দিব, আপোনাৰ ষ্টেটাছ, অৰ্ডাৰ নাম্বাৰ সকলোবিলাক আপোনাৰ ইয়াতে ওলাই যাব। চ' আপুনি এনেকৈ বুক কৰিব পাৰিব। চ' এই 3টা প্ৰচেছেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।